আজি স্কুলৰ পৰাই এছৱাই ব্লগৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। জিৰণি সময়খিনিত ক্লাছ 8ৰ ষ্টুডেণ্টখিনিয়ে স্কুলৰ প্ৰাচীৰ পত্ৰিকাৰ কাম কৰি আছে। সিহঁতৰ আগ্ৰহ আৰু কষ্ট দেখি আপোনালোককো দেখুৱাব মন গ'ল। স্কুলৰ পৰা ঘৰত আহি 4টামান বজাত ওচৰৰ বিয়া এখনলৈ গ'লোঁ। যোৱাকালি গধূলি জেলি ৰেচিপি এটা বনাইছিলোঁ, যিটো খাই বহুত ভাল পালোঁ আৰু আপোনালোককো শ্বেয়াৰ কৰিলোঁ। সৰু মাইনাই পিকনিকত গৈছিলে, তাৰ পৰা এইখিনি টেঙামৰা গুটি লৈ আনিছে। জেলি বনাই দিব লাগে হেনো। দুদিনমান ফ্ৰিজতে থাকিল। তাকে সেইখিনি উলিয়াই গুটিকেইটা ঠাৰিৰ পৰা ছিঙি ল'লোঁ। ভালদৰে ধুই টুকি লৈ কুকাৰত পানী 2 গিলাচ দি 2টা হুইচেল দিলোঁ। চচপেন বা আন পাত্ৰতো সিজাব পাৰে, বেছি সময় নালাগে। হুইচেল ঠাণ্ডা হোৱাত সেইখিনি ভালদৰে লৰাই চেকনিৰে চেকি ল'লোঁ। এতিয়া ৰসখিনি চচপেন এটাত দি গেছত তুলি দিলোঁ। টেঙামৰা নিজস্ব এটা ৰং আছে, যিটোৱে জেলিখিনিৰ ৰং বহুত ধুনীয়া কৰে আৰু ইয়াত প্ৰচুৰ পৰিমাণৰ চি ভিটামিনো পোৱা যায়। ৰসখিনি গৰম হোৱাৰ পিছত ইয়াত পানী দিয়া গিলাচটোৰে এগিলাচ চেনি দিলোঁ আৰু সোৱাদটো বেলেঞ্চ কৰিবৰ বাবে অকণমান নিমখো দিলোঁ। এতিয়া হেতা এখনেৰে লৰাই থাকিলে হ'ল আৰু ওপৰত যিটো ফেন ওলাব সেইখিনি কাঢ়ি পেলাব লাগিব। ইয়াত অকণমান নেমু ৰসো ব্যৱহাৰ কৰিছোঁ, যিটোৱে চেনিখিনি কেৰামেলাইজ নোহোৱাত সহায় কৰে। 15 পৰা 20 মিনিট সময় এইদৰে উতলাৰ পিছত এখন প্লেটত লৈ চালোঁ। আঠা আঠা ভাৱ এটা অহাত গেছটো অফ কৰি দিলোঁ। এতিয়া ৰসখিনি কুহুমীয়া অৱস্থাতে বটলত ভৰাই থলোঁ, কাৰণ গোট মাৰিলে ভৰাব অসুবিধা হ'ব। এয়া ৰাতিপুৱা গৰম পুৰিৰ লগত জেলি আৰু গাখীৰ চাহ বনাই খাবচোন, নিশ্চয় ভাল পাব। মোৰ ভিউৱাৰ্ছসকলক আৰু এটা কথা জনাব পাই সুখী অনুভৱ কৰিছোঁ যে মোৰ ডাঙৰ মাইনাই ডক্টৰ বাণীকান্ত কাকতি মেধা বঁটাৰ যোগেদি স্কুটি এখন লাভ কৰিছে। আপোনালোকে তাইৰ ভৱিষ্যত জীৱনৰ বাবে আশীৰ্বাদ কৰিব। আজিলৈ এৰিছোঁ, মৰম দিব বুলি আশা থাকিল।